নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজি আপোনালোকক দেখুৱাইছোঁ কেনেদৰে আমাৰ খেতি পথাৰত কেনেদৰে ধান কাটিছে আৰু মেচিনটো দি চাওক আপোনালোকে কি ধুনীয়া মেচিন এনেদৰে ধানটো কাটিছে। ধান নষ্ট নহয়, অকণো নষ্ট নহয়, সুন্দৰভাৱে এনেদৰে কাটি গৈছে। পৰা ধান, ওখ ধান চব ধুনীয়াকৈ কাটে। কটা হোৱাৰ পিছত আপোনালোকে দেখিছে যে কটা হোৱাৰ পিছত কেনেদৰে ধানটো উলিয়াইছে। ইয়াত জমা হৈ যায়। আপোনাৰ জমা হোৱাৰ পৰা এনেদৰে টিলাৰত উলিয়াই লৈছোঁ। এয়া আমাৰ নিজৰে ট্ৰেক্টৰ, এইখন ট্ৰেক্টৰতে ধানখিনি পকা হৈছে। দাদাই আনিছে এই মেচিনটো, আপোনালোকে লাগিলে জনাব। আৰু আমি পূৰা পথাৰত এইকেইদিন ব্যস্ত। সুন্দৰ মেচিন, যিহেতু মই নিজৰ ঘৰতো নিজৰ মাটি যিমানখিনি আছিলে সেইখিনি কটাইছোঁ ইতিমধ্যে, আৰু কোনো ইমান তেনেকুৱা হেডেক বুলিবলৈও নাই, একো নাই। ধুনীয়াকৈ পথাৰতে ধানখিনি মাৰি পেলাই আপুনি ধুনীয়াকৈ গুটিটো লৈ যাব পাৰিব। পিছত আৰু 2-3টা হাজিৰা লগাই পেলাই ধুনীয়াকৈ চপাই পেলাই সেইখিনি লৈ যাব পাৰিব। এক সুন্দৰ মেচিন আপোনালোকৰ গুৰিলে আগবঢ়াইছোঁ। আপোনালোকক লাগিলে ফোন কৰিব, আৰু বহুত ধুনীয়া এটা মেচিন। চাওক সেইখিনি পিছত জবকা লৈ ধুনীয়াকৈ গোটাই পেলাই লৈ যাব পাৰিব। আৰু মোৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আৰু মোৰ ভিডিঅ'টো আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব নাপাহৰিব। এক সুন্দৰ এটা মেচিন, আৰু এয়া ৰাতিও আমি কাম কৰি আছোঁ। নিজৰ মাটিত নিজেই ধান মাৰি আছোঁ। ৰাতিও কোনো কথা নাই, কষ্টই নাই, যিহেতু আমি ৰুই চাইহে থাকিব লাগে। বাকীখিনিতো কৰি আছে, বাকী চবেই ইমান কষ্ট নাই, হাজিৰাও নালাগে। ধুনীয়াকৈ ঘৰলৈ লৈ আহিব পৰা যাব। ট্ৰেক্টৰত লৈ আহিব গুটিটো, বছ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। শুভৰাত্ৰি।